Gogoi hasn't yet spoken a word against the person who sang the Bangladeshi national anthem in Bangladesh. Gaurav Gogoi, Pakistani agent, purely Pakistani agent. আৰু মই কোৱা কাৰণে সাহস আছে যদি মোৰ ওপৰত ডিফামেশ্যন কেছ দিয়ক হি ইজ এ পিয়ৰ পাকিস্তান এজেণ্ট মোৰ লগত যিমান তথ্য আছে মই যিদিনাখন আপোনালোকক দিম সিদিনাখন আপোনালোকে গম পাব হি ইজ এ 100% পাকিস্তানী এজেণ্ট আৰু তাৰ উপযুক্ত প্ৰমাণ লৈ মই কথাটো কৈছোঁ নিয়মমতে ইলেকশ্যন আছে বুলি ইলেকশ্যন নাথাকিলেতো মই আৰু কঠোৰ হৈ দেখুৱাই দিলোহেঁতেন কিন্তু ইলেকশ্যন আছে কিবা এটা কৰিলে মানুহে ক'ব যে পলিটিকেল কাৰণত কৰিলে নহ'লে মোৰ হাতত যিমানখিনি তথ্য আছে তাৰ পিছত তেওঁ আচলতে মুকলিভাৱে ঘূৰি থাকিবই নোৱাৰে কোনোবাই ভাবি আছে যে কাগজ নাই নেকি 10 ছেপ্টেম্বৰত দেখুওৱা নাই কিন্তু ময়ে হয় মই যি কৰিব লাগে টাইমত কৰিমেই যি কৰিব লাগে 100% আৰু হি ইজ এ পিয়ৰ পাকিস্তান এজেণ্ট এজ এ চিফ মিনিষ্টাৰ মই কৈ আছোঁ